যে আমাৰ ৰাইট টু পাব্লিক সাৰ্ভিস এক্ট তাৰ অধীনত আমি লোকসেৱা দিৱস লোকসেৱা পুৰস্কাৰ ইয়াৰ লগত আমি থাৰ্ড কম্পোনেন্টটো আনিছো লোকসেৱাৰ অধিকাৰ আমি লোকসেৱা পুৰস্কাৰ দিছো আমি লোক কল্যাণ দিৱস পালন কৰিছো কিন্তু লোকসেৱাৰ অধিকাৰ is very important component of entire concept of public welfare. অহা 2 অক্টোবৰ তাৰিখে আমি অসমৰ লোক কল্যাণ আয়োগক ইতিমধ্যে লোক কল্যাণ আমাৰ কমিশনাৰ চিফ কমিশনাৰ আমি নিযুক্তি কৰিছো 2 অক্টোবৰৰ পৰা আমি লোক কল্যাণ অধিকাৰক আমি ৰাইজৰ বাবে মুকলি কৰি দিম ৰাইজে নিজৰ কাৰ্যালয়ত কাম কাজ নহলে ৰাইজে আয়োগৰ ওচৰত অভিযোগ দিব পাৰিব আৰু আয়োগে সেই অভিযোগসমূহ নিষ্পত্তি কৰি য'ত বোনাফাইডি মিষ্টেক আছে তাক শুধৰাবৰ কাৰণে চেষ্টা কৰিব আৰু য'ত মেলা ফাইডি আছে তাক জৰিমনা বিহাৰ বাবে ব্যৱস্থা ল'ব